নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আপোনালোকে জানেনে বাস্তুশাস্ত্ৰৰ ছায়াবেদ অনুসৰি ঘৰত কি গছৰ ছাঁ পৰি থাকিলে ঘৰৰ মুৰব্বীজনৰ সোনকালে মৃত্যু হয় জনাটো বহুত আৱশ্যক গতিকে জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব আৰু ইয়াৰ লগতে কেইটামান আচৰিত ধৰণৰ ফেক্ট লৈ আহিছো গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল জবৰ আপোনালোকৰ বাবে আগবঢ়োৱা প্ৰশ্নটো হৈছে পেটৰ মোনাত পোৱালি লৈ ফুৰা জন্তু কি ইয়াৰ উত্তৰটো হৈছে কেংগাৰু যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকক বহুত ধন্যবাদ এতিয়া আজিৰ খণ্ডটো আৰম্ভ কৰোঁ প্ৰথমটো হৈছে ভাৰতৰ এনে এখন ঠাই আছে যিখন ঠাইত সৈনিকসকলে ডিউটি কৰিবলৈ গ'লে থঠা হৈ পৰে কোনখন ঠাই বাৰু আপুনি জানেনে বা ইয়াৰ কাৰণ জানিবলৈ ইচ্ছা নাযায়নে মই আপোনালোকক নিশ্চয় জনাম গতিকে চাই থাকিব সিয়াচিন নামৰ ঠাইখনত সৈনিকসকলে ডিউটি কৰিবলৈ গ'লে থঠা হৈ পৰে কাৰণ সেই ঠাইখনত -60°তকৈ বেছি ঠাণ্ডা হয় যাৰ বাবে ভকেল কট আৰু টাংগে প্ৰপাৰভাৱে কাম কৰিব নোৱাৰে দুই নম্বৰটো হৈছে কেকটাছত ইমানে জুঙা হোল থাকে যাৰ বাবে আমি চুবলৈও ভয় খাওঁ নহয়নে কিন্তু একমাত্ৰ কোনবিধ জীৱই কেকটাছ পৰ্যন্ত খায় কোনবিধ জীৱ বাৰু আপুনি জানেনে বা সেই খোৱা দৃশ্য আপোনালোকে চাবলৈ ইচ্ছুকনে মই আপোনালোকক নিশ্চয় দেখুৱাম গতিকে চাই থাকিব একমাত্ৰ উটে কেকটাছ খায় কেনেদৰে খায় চাওকচোন তিন নম্বৰটো হৈছে কোনটো মূৰ্তিৰ চকুৰ পৰা কেতিয়াবা নিজে চকুৰ পানী ওলায় আৰু সেই চকুৰ পানী পৰীক্ষা কৰি গম পোৱা গৈছে যে মানুহৰ চকুৰ পানীৰ সৈতে সম্পূৰ্ণ মিল আছে কোনটো মূৰ্তি বাৰু আপোনালোকে জানেনে সেই আচৰিত মূৰ্তিটো আপোনালোকৰ চাবলৈ ইচ্ছা নাযায়নে মই আপোনালোকক নিশ্চয় দেখুৱাম গতিকে চাই থাকিব সেই মূৰ্তিটো আমেৰিকাৰ এটা গীৰ্জাত আছে চাওকচোন কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব চতুৰ্থটো হৈছে পৃথিৱীৰ একেবাৰে অন্তিম ৰাস্তাটোৰ নাম জানেনে বা কেতিয়াবা দেখিছেনে বা চাবলৈ ইচ্ছা নাযায়নে মই আপোনালোকক নিশ্চয় দেখুৱাম গতিকে চাই থাকিব সেই ৰাস্তাটোৰ নাম হৈছে E69 নৰৱেত আছে চাওকচোন পাঁচ নম্বৰটো হৈছে ফুলৰ ৰসৰ পৰা মৌমাখিবোৰে কেনেদৰে মৌ ৰসৰ সৃষ্টি কৰে আপুনি জানেনে নজনাবোৰেতো আপোনালোকৰ বাবে লৈ আহোঁ গতিকে চাই থাকিব মৌমাখিতে ফুলৰ ৰসখিনি মৌবাহত লৈ যোৱাৰ পাছত আন এটা মৌক চুবাবলৈ দিয়ে
আৰু সেই মৌ মাখিটোৱে চুবাই আন এটা মৌক চুবাবলৈ দিয়ে তেনেদৰে ফুলৰ ৰসখিনি মৌ ৰসলৈ ৰূপান্তৰ নোহোৱালৈকে এটাৰ পিছত এটা চুবাই থাকে 6 নম্বৰটো হৈছে দীঘল মুছ থকা মানুহে চাহ কাপত চাহ খাওঁতে চাহত মুছ লাগি যোৱাৰ সম্ভাৱনা থাকে নহয়নে গতিকে চাহত মুছ নালাগিবলৈ আগতে কেনে ধৰণৰ কাপ ব্যৱহাৰ কৰিছিল আপুনি কেতিয়াবা দেখিছেনে মই আপোনালোকক নিশ্চয় দেখুৱাম গতিকে চাই থাকিব চাহত মুছ নালাগিবলৈ আগতে কেনে ধৰণৰ কাপ ব্যৱহাৰ কৰিছিল চাওকচোন 7 নম্বৰটো হৈছে ট্ৰেইন দুৰ্ঘটনা হোৱাৰ কথা আপোনালোকে নিশ্চয় শুনিছে নহয়নে কিন্তু দুখন ট্ৰেইন সমুখামুখি হৈ খুন্দা খোৱাৰ দৃশ্য আপুনি কেতিয়াবা দেখিছেনে মই সেই আচৰিত দৃশ্যটো আপোনালোকক নিশ্চয় দেখুৱাম গতিকে চাই থাকিব 1913 চনত দুখন ট্ৰেইন সমুখামুখি হৈ কেনেদৰে খুন্দা খাইছিল হে আচৰিত দৃশ্যটো চাওকচোন আঠ নম্বৰটো হৈছে ফ্ৰিজত ৰখা পানীবোৰ যেতিয়া বৰফলৈ ৰূপান্তৰ হ'বলৈ আৰম্ভ কৰে তেতিয়া সেই দৃশ্য কেনেকুৱা দেখে বাৰু আপুনি কেতিয়াবা দেখিছেনে যেটো খালি চকুৰে কেতিয়াও দেখা পোৱা নাযায় কেৱল অনুবীক্ষণ যন্ত্ৰৰ সহায়েৰেহে দেখা পোৱা যায় মই সেই দৃশ্য আপোনালোকক নিশ্চয় দেখুৱাম গতিকে চাই থাকিব ফ্ৰিজত ৰখা পানীবোৰ যেতিয়া বৰফলৈ ৰূপান্তৰ হ'বলৈ আৰম্ভ কৰে তেতিয়া সেই দৃশ্যটো কেনেকুৱা দেখে চাওকচোন 9 নম্বৰটো হৈছে হাতী এটাই একেৰাহে কিমান সময় আৰু কিমান কিলোমিটাৰ হাতৰিব পাৰে আপুনি জানেনে জানিলে কিন্তু আচৰিত হ'ব যদি জানে জনাবচোন আৰু যদি নাজানে মই নিশ্চয় জনাম কিন্তু এতিয়ালৈকে যদি ভিডিওটো লাইক আৰু শেয়াৰ কৰা নাই প্লিজ কৰি দিব হাতী এটাই একেৰাহে প্ৰায় 6 ঘণ্টা সময়লৈকে হাতৰিব পাৰে আৰু 48 কিলোমিটাৰ পৰ্যন্ত হাতৰিব পাৰে 10 নম্বৰ তথা অন্তিমটো হৈছে বন্ধুসকল আপোনালোকে জানেনে বাস্তুশাস্ত্ৰৰ ছায়াবেদ অনুসৰি ঘৰত কি গছৰ ছাঁ পৰি থাকিলে ঘৰৰ মুৰব্বীজনৰ সোনকালে মৃত্যু হয় জনাটো বহুত আৱশ্যক গতিকে জানিবলৈ চাই থাকক আৰু আপুনি যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে এনে ধৰণৰ লাগতিয়াল তথ্যবোৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব বাস্তুশাস্ত্ৰৰ ছায়াবেদ অনুসৰি ঘৰখনত যদি 10 বজাৰ পৰা 3 বজালৈকে অগ্নিকোণত হিমুলু গছ আৰু বটগছৰ ছাঁ পৰি থাকে তেন্তে ঘৰখনত কেতিয়াও বেমাৰ আজাৰ লগ নেৰে আৰু ঘৰৰ মুৰব্বীজনৰ সোনকালে মৃত্যু পৰ্যন্ত হ'ব পাৰে গতিকে সাৱধান হ'ব বন্ধুসকল প্ৰত্যেকবাৰৰ দৰে এইবাৰ আপোনালোকৰ বাবে এটি প্ৰশ্ন আগবঢ়ালো প্ৰশ্নটো হৈছে একমাত্ৰ কোনবিধ খাদ্য কেতিয়াও বেয়া নহয় ভাবি চাওক আৰু উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব মই সকলোৰে কমেন্টবোৰ চাওঁ আৰু যিমান পাৰো ৰিপ্লাই কৰিবলৈ চেষ্টা কৰো ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিওটো চাৰ বাবে ধন্যবাদ